নমস্কাৰ। আজি মই এটি কবিতা গাবলৈ ওলাইছোঁ। কবিতাটিৰ নাম সফলতা আৰু ইয়াৰ কবি অনিল তাঁতী। প্ৰাপ্তিৰ বাবে বুকু ডাঠ কৰা, সফলতাক স্পৰ্শ কৰিবলৈ অক্লান্ত হোৱা, লক্ষ্যভেদ নোহোৱালৈকে নহবা ক্ষান্ত। ধুমুহা আহে আৰু যায়, সোণালী সপোনৰ মুকুতাবোৰ কৰঙনিত থোৱা, তাকেই সমল কৰি জীৱন সৌন্দৰ্যৰ বাবে ছবি অংকন কৰা। অজুহাতত বিচলিত নহৈ সুচিন্তাক প্ৰশ্ৰয় দিয়া, তোমাৰ অন্ধকাৰ কোঠা জ্যোতিষ্মান হ'বই, সেই আভাই তোমাৰ প্ৰেৰণাৰ উৎস। সিদ্ধান্ত দৃঢ় হওক বৰগছৰ শিপাৰ দৰে, পথবোৰ অকোৱা পকোৱা থাকেই, দূৰত্ব গণনা নকৰিবা, ভৰি দুখন আগুৱাই নিয়া, আকাংক্ষিত স্থানত উপনীত হ'বা। এয়াই জীৱন সংগ্ৰাম, এয়াই জীৱনৰ মাদকতা।